Hello guys, welcome back to my YouTube channel. This is my new videos and new channel. Can I? Hi hello friends and welcome back to my YouTube channel Rilu Bhai. কাম এটা সোমাইছিলো ফ্লিপকাৰ্টত তো তাতে কন্টেক্ট ফেলিছি এতিয়া কামত যোৱা নাই বৰ্তমান হে ভাবিছো ভিডিঅ' আৰম্ভ কৰি দিও আৰু আপোনালোকৰ মাজলৈ তো আৰু ইফালে আমাৰ ড্ৰেগন ফ্ৰুটডাল লাহে লাহে ডাঙৰ হ'ব ধৰিছে আৰু ইফালে কাৰো নজৰ নালাগক বুলি কেনে জোতা মানে ফুটবলৰ শ্বুজ আলাই দিছো ইয়াতে তো ইফালে আৰু টায়াৰ মানে ইটো পজৰ দিব লাগে ইটো শিপাটো যে ইটো গাছৰ দিলে শিপাৰ ৰসটো মানে এনেকে পুৰা চহি ধৰে আমাৰ থুবম দুষ্ট এই তই আমাৰ কুকুৰটোক কিয় কুবাইছা হা আমাৰ কুকুৰটোক কিয় কুবাইছা ক'ত লুকাবা গৈছা ইফালে ই গাইছ আমাৰ কুকুৰটোক কুবাই থাকে নিকাল তেৰে কমে জেল মে ডাল দুংগা বনাই আছে ৰুটি এইফালে আমাৰ নিচা এইফালে চা দোষ আই লাভ ইউ বুলি কৈ দে একবাৰ মোক হাই থুবমে আমাৰ বহুত ডাঙৰ লিখিছেনে আৰু এইফালে আমাৰ প্লুটো এইটো নতুন মেম্বাৰ আহি গৈছে আমাৰ ঘৰত তো কি খবৰ চবৰে বুলি কচোন ভাল না বেয়া আকৌ ই খাখিৰি তাৰ মানে মোবাইল লাগে ইয়াক চাবা মোবাইল লাগে ইয়াক কি লাগে তো কি লাগে মোবাইল কিয় লাগে তো হা আয়া কিয় লাগে মোবাইলটো কিয় লাগে মোবাইল হা এই গাইছ মোবাইল চাব নাপায় পাগল হৈছে এতিয়া মোবাইল লাগে বোলে ইয়াক মোবাইল লাগে কিয় লাগে তো মোবাইল কি কৰিবি তো মোবাইল মই মোবাইল চাওঁ মই মোবাইল পাগল কচোন মোবাইলটো নলাই চা এই তো গাইছ এতিয়া পোনে জাষ্ট উঠিলোঁ বেছি টাইম হোৱা নাই উঠা ব্ৰাছ চাছ একো কৰা নাই ইফালে ৰুটিও বনাইছে তো ব্ৰাছ চাছ কৰি কিনে ৰুটি চুটি খাই কিনে লগ পাইছোঁ আপোনালোকক কি কৈ আছিলি কচোন কি মামী কি খুই খেদাইছি কচোন দে নকয় কিয়া হাই দুষ্ট কৈ খেদাইছি আৰু ইফালে ৰুটি ফাইনেলি হৈ গ'ল ৰুটিগিলা কিয় ৱেষ্ট কৰি আছে হা খানা দি আছা নেকি প্লুটোক তো ইফালে প্লুটো খাই আছে খানা আমাৰ নতুন মেম্বাৰ চু এতিয়া নালাৰো হাতটো ধুইছোঁ বঢ়িয়াকৈ ৰুটিটো খাই লওঁ নাকি তই একলাই ধৰছা গোটেই খাবি একলাই হা গোটেই খাবি কি পেট এইটো তোৰ পেট না দুলি হয় এইটো হা পেট হে নেকি মই ভাবছিলো দুলি বুলি চাং এইটো পেট নহয় দেখোন এইটো বস্তা তো আজিৰ ব্ৰেকফাষ্টত আছে আমাৰ ইফালে ৰুটি ইফালে আলু ভাজি মটৰ বুট এনেকৈ কিবা আছে ইফালে পিঁয়াজ চাই পানী এয়াৰফেলে আৰু থুবম মই অলপমান ৰেষ্ট লৈছিলোঁ মানে এতিয়া আমি কি কৰিম দেখাই আছোঁ ইফালে চাওক জলকীয়া আৰু ইফালে আহি গ'ল চুৰিয়া মানে আমি খাম এতিয়া ৰবাব টেঙা তো মই এতিয়া ৰবাব টেঙা পাৰিবলৈ যাই আছোঁ তাৰে আগতে কলপাতগিলা ৰেডি কৰি লওঁ চানটো কি ধুনীয়াকৈ ওলাইছে ইফালে তো কলপাত কাটিম এইবাৰ এতিয়া আচ্ছা थोड़ा नॉलेज है आपको हमको तो नॉलेज है ही नहीं আৰু হ'ল এইটো আমাৰ ধান থোৱা দুলি তো এতিয়া ধান নাই বৰ্তমান খেতি নাই তো তাৰ বাৰে লৈ কেনে পুৰা টেঙা পাৰিবলৈ ৰেডি এইটো আমাৰ মানে মন্দিৰ এইটো ইগন'ৰ কৰক তো ইফালে আছে টেঙা তো এইকেইটা সৰু আছে ডাঙৰকেইটা খাই মুঠতে শেষ কৰি দিলে এইকেইটা পুৰা খাই না তিনিটা হৈ গ'ল তিনিটা সৰু তো ওলাই যাব এতিয়া তিনিটাই মানুহ আমি বৰ্তমান হ'ব দে নালগে আৰু পাৰবা হা তো গাইছ পুৰা মছ মাৰি খাম এতিয়া চাই থাকিব টেঙা খোৱা আমাৰ ষ্টাইল হ'ব দে এইটো পায়খানাটো ইগন'ৰ কৰিব দেই গাইছ এইকেইটা হৈ গ'ল আমাৰ টেঙা 5টা আৰু এটা বস্তু দেখাই দিম আপোনালোকক তো আগতেতো দেখাইছোঁৱে চাগে সৰুকৈ বাগান এখন আছে ইফালে মিনি বাগান আৰু ইফালে আছে আমাৰ এইটো চিনি পায় নে নাপায় আপোনালোকে নাজানো এইটো হ'ল অগৰ গাছ পূৰা অলপ ডাঙৰ হৈছে মানে কেইটামান দিনত এনেকুৱা আছিলে পোনে নতুনকৈ পুতোতে এতিয়া জাষ্ট ডাঙৰ হৈছে এনেকুৱা হৈছে টেঙা খোৱা মানুহ আহি গ'ল তই খাবি নেকি টেঙা তই জ্বালা খাব লাগিব আজি ইফালে পূৰা প্ৰচেছ আৰম্ভ হৈ আছে আৰু ইফালে লোকেল জলকীয়া
ফেলিঙে জলকীয়া এইবিলাক কৰি কেনে খাই দাই পুৰা এতিয়া ক্ৰিকেট খেলাবলৈ যাম আৰু ক'ত পূজা চালি অলপ কৈ দে ৰাইজক কেইদিন চালি একদিনে চাইছা ৰাতি 12টা বজাইছো কেইটা বজাইছা ৰাতি 1টা বাজি গৈছে ৰাতি 1টা বাজি গৈছে নেকি আৰু তই ক'ত পূজা চাইছা কেইদিন হয় নেকি তই 2 দিন চাইছা আমিও চাইছো গাইছ পূজা তো ক'ত চালো পলাশবাৰী চালো ছয়গাং চালো বাকী এইখিনি চালো 3 দিন মান 4 দিন মান চালো বাকী আপোনালোকে ক'ত চালেগে জনাব এইবিলাক খাই কিনে মই এতিয়া যাম মানে আমাৰ গাঁৱৰ ফিল্ডত তো তাতে নতুনকৈ এতিয়া ক্ৰিকেট বল খেলা আৰম্ভ কৰিছে আৰু 2024ত তো আৰু এইফালে টেঙা কাটা আৰম্ভ হৈ গ'ল মানে বেছি পকা নাই ৰঙা হোৱা নাই বগা হৈ আছে পকছি না নাই কচোন কো না কালাৰটো এনেকা কালাৰটো এনেকা নেকি এই পকিলি ৰঙা হয় না আৰু এইফালে আমি এনেকৈ খাইছিলোঁ সৰুতে এনেকা লৈ পুৰা এনেকে কাটোতে আৰম্ভ কৰিছিলো আৰু এনেকে ইমান মিঠা টেঙা আৰু অলপমান মিঠা আছে টেঙাটো চেলাই আছে আৰু ইফালে আদা নিহুৰ পুৰা বুটি আছে নিহুৰত দিছা নেকি হা আদা দিছা আদা আৰু ইফালে জলকীয়া পানী জমা হৈছে নেকি মুখত তোৰ হৈছে নেকি চাবি ইয়াতে পুৰি গেলে বেয়া কথা হৈ যাব এতে নেপেলাবি পুৰি গেলে বেয়া কথা হৈ যাব আৰু তো বেছি কথা নকবি হা বেছি কথা ক'লে পুৰি যাব মোৰ পুৰা পানী পুৰি আছে জিভাৰ পানী তো নেপেলাবি দেই ভালকে চাফা কৰবি মানে চেলাবি তো ইফালে পুৰা আদাটো বুটি দিলে আৰু ইফালে জলকীয়াখিনি বুটিব আছে তো এইখিনি খাই কিনে ফটাফট যাওঁ ইফালে ফাইনেলি আমাৰ মানে চব মিক্স কৰা হৈ গ'ল আৰু কেনাই টেষ্টিং মজা এইফালে আমাৰ কেমেৰামেন বিহুম খাবি এইফালে আৰু পুৰা বহি লৈছে তামাম হৈছে গাইছ তামাম তো চিজনৰ ফল আজি খালোঁ একদিন আৰু একদিন খাইছোঁ আগতে তো বেছি খাব পোৱা নাই তো আৰু খাম আৰু দুখাইছোঁ আপোনালোকক বেলেগ দিনা দুখাইছোঁ মোৰ খোৱা হৈ গ'ল ইফালে সিহঁতে খাই আছে মই যাওঁ এতিয়া ক্ৰিকেট খেলিবলৈ তো আপোনালোকক ডাইৰেক্ট ফিল্ডত লগ পাইছোঁ ইফালে মই আহি পাওঁ মানে বল খেলাই আছিলে পূৰা বল চল ঘূৰাই গ'ল ইফালে বিচিৰি আছে বল মইতো বিচিৰিব নাযাওঁ পোনে আহি পাইছোঁ নাকি ইফালে বেটিং ৰখি আছে তো বলটো ঘূৰাব গৈছে এতিয়া জংঘলত পলাই আছে বলটো তো ইফালে ষ্টাম্প ফিচ ইফালে আমাৰ পূৰা ৰখি আছে ক্ৰিকেট খেলি মোক চব অৱস্থা নাই এতিয়া খামি জামি ঐ ভাই আজি খেলি কেনে লাগিল মজা পাংখা আহিছা নেকি ভাই নাই তো যিটো জছত খেলিলোঁ ভিডিঅ' কৰিব পাহৰি গ'লোঁ আপোনালোকক দেখুৱাব পাহৰিলোঁ বেলেগ কেতিয়াবা দুখাম আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব